স্বাগতম জনাইছোঁ ডিজি আছাম লাইফষ্টাইলৰ পৰা। এয়া আহি আছোঁ ঠেঙাল কছাৰী মিউজিয়ামলৈ। পোৱাগৈ নাই, পামগৈ আৰু অলপ আপোনালোকক ৰাস্তাটো দেখাই দিছোঁ। এয়া আমি পালোহি, আপোনালোকক দেখাই যাম। ভিডিঅ'টি শেষলৈকে চাই থাকিব। এইখন গেটখন বন্ধ আছে। সেইফালে আৰু এখন গেট আছে। সেই গেটৰ ওচৰতে টিকেট কাউণ্টাৰ আছে, টিকেট কৰিব লাগিব। এয়া হৈছে বাউণ্ডেৰী। আমি এই গেটখনেৰে যাম এতিয়া। মানে ছাইডত অকণমান সৰুকৈ খোলা আছে, সেইফালে দিয়ে যাব লাগিব। এই আহিয়ে মই এক পাক দি ল'লোঁ। খুবেই ধুনীয়া পৰিৱেশ, ভাল লাগিল। আৰু ইয়াৰ ফুল গছবোৰ ইমান ধুনীয়াকৈ কাটিং কৰি ৰাখিছে, ভাল লাগিছে দেখি। এই চাৰিওফালৰ পৰিৱেশটো দেখাইছোঁ। এই বাহিৰে বাহিৰে মই আপোনালোকক দেখাই আছোঁ। ভিতৰলৈ যোৱাই নাই, ভিতৰলৈ যাম আৰু। ইমান ধুনীয়াকৈ ফুলবিলাক সজাই থৈছে, দেখি খুবেই ভাল লাগিছে। আৰু ভাল লাগিছে এটা কথা, পৰিষ্কাৰ হৈ আছে চাৰিওফালে। এইফালে জোলনাও আছে, বহিবৰ কাৰণেও সুবিধা আছে। এয়া ভিতৰলৈ সোমাই আহিলোঁ। আৰু ভিতৰলৈ সোমাই এয়া নানা ধৰণৰ ড্ৰেছ পোছাক আছে আৰু কাঁহৰ সামগ্ৰী আছে লগত। খুবেই ধুনীয়াকৈ সজাই থৈছে। এয়া মুখা শিল্প। বিভিন্ন মুখা আছে। চুবলৈ দিয়া নাই। আৰু এয়া মহ আৰু মানুহ বাঁহেৰে নিৰ্মিত। দেখিবলৈ কিমান ধুনীয়া লাগিছে চাওকচোন। সকলো মুখাৰে নাম দিয়া। এয়া অডিঅ' ভিজুৱেল ৰুম তৰুণ গগৈদেৱৰ সোঁৱৰণত। আৰু ইয়াৰ ওপৰলৈ মই আহিছোঁ, কি আছে চাওঁচোন ওপৰত।
এয়া ৱাল পেইণ্টিং ধুনীয়াকৈ বাঁহ গছ আছে খুবেই ধুনীয়া লাগিছে দেখিবলৈ আৰু অলপ আগুৱাই গৈছোঁ ফুলবিলাক খুব ধুনীয়াকৈ সজাই থৈছে টাবত আৰু খুব ভাল লাগিলে এয়া আমাৰ গুৰুজনা আৰু দুফালে এয়া বাঁহেৰে নিৰ্মিত মূৰ্তি হিচাপে ৰাখিছে আৰু লগত এয়া ফুল ধুনীয়াকৈ সজাই ৰাখিছে এয়া ভিতৰলৈ আমাক যাবলৈ দিলে কিন্তু কেমেৰা কৰিবলৈ নিদিলে ভিতৰত সম্পূৰ্ণ এখন গাঁৱৰ পৰিৱেশ মানে গাঁৱৰ ঘৰৰ পৰিৱেশ খেৰৰ ঘৰ খেৰৰ মেজি ভঁৰাল গোহালি এইবিলাক আছে বাঁহৰ বিচনা আছে বাঁহৰ আলনা আছে এইবিলাক আছে তাঁতশাল আছে খেতি কৰা সঁজুলি চিকাৰ কৰা সঁজুলি এইবিলাক অন্যান্য মানে পৌৰাণিক সঁজুলিবিলাক আছে ভাল লাগিল চাই সেৱা ডোলা আপোনালোকে অলপকৈ দেখিছে নিশ্চয় জিলিকি আছে আঁতৰৰ পৰা এয়া কাঠৰ ওপৰত এয়া ধুনীয়াকৈ দি থৈছে সজাই দেখি খুব ভাল লাগিলে এয়া হৈছে চেপাৰে বনোৱা এচিৰা ধান আৰু এয়া ডলা খৰাহী এইবিলাক আছে মই ওপৰৰ পৰা তলৰ ভিউটো দেখাইছোঁ কিমান ধুনীয়া লাগিছে চাওকচোন সেউজীয়া আৰু এয়া মানুহ অহা যোৱা কৰি আছে মই নামি আহিলোঁ এয়া গ্ৰাউণ্ড ফ্ল'ৰ আৰু ইয়াতে বহিবৰ কাৰণে সকলোবিলাক সুবিধা আছে আৰু আমি এইখিনিতে ওলাই ৰৈ ল'লোঁ আৰু কোনে কেনেকুৱা পালোঁ চাই পেলানি কথা পাতি আছিলোঁ সেয়াই অলপ ভিডিঅ' কৰিলোঁ আৰু এইফালে আছে এয়া চলাবলৈ আজি বন্ধ আছে মানুহো নাই এয়া ধুনীয়াকৈ সজাই ৰাখিছে এইফালে কি আছে চাওঁচোন এইফালে আছে ছবি 7D মানে ভয় লগা চাবলৈ বৰ ভয় লাগে মই নোসোমালোঁ আৰু এয়া আহি পেলানি মই জুলনাত বহি ল'লোঁ অলপ মিউজিক চলি আছিলে আৰু সেইকাৰণে মই ভইচ অভাৰ কৰিছোঁ কিবা এটা মই কৈ আছিলোঁ আপোনালোকক মানে বৰষুণ দি আছিলে বৰষুণৰ তিতা সেইটোৱে মই কৈ আছিলোঁ আৰু এয়া আন্ধাৰ হৈছিলে আৰু লাইটিং বাহিৰৰ পৰা মই দেখাইছোঁ আৰু এইফালে যাব লাগে জলপান গৃহলৈ আমিও জলপান গৃহলৈ বুলি এয়া ওলাইছোঁ কিবা এটা পাতলীয়া খাই লওঁ বুলি ভাবিলোঁ আৰু পৰিপাটি ভাল লাগিছে সেইকাৰণে এয়া আমি খাই লৈছোঁ এয়া আমি ঘৰলৈ বুলি আহিছোঁ আৰু ওলাই ৰাতিৰ পৰিৱেশটো চাওকচোন কিমান ধুনীয়া লাগিছে
পুনৰবাৰ মই দেখালোঁ অলপ। আপোনালোকেও আহিব যদিহে অহা নাই। ৰাতি বেছি ভাল হয় দেখিবলৈ। ইমানতে ভিডিঅ'টি শেষ কৰি দিছোঁ। পুনৰ লগ পাম। যদিহে ভিডিঅ'টি ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ধুনীয়া কমেণ্ট কৰিব। আৰু যিসকলে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহোঁ। বাই বাই।